মানুহৰো চিন্তাধাৰাবিলাক যে সময় সাপেক্ষে ব্যক্তি বিশেষে সলনি হোৱা দেখা যায়। যেনেধৰণে আমি যদি চাহ একাপ বা পানী এগিলাচ খাবলৈ লওঁতে যদি সেই কাপ চাহত বা পানীত যদি মাখি পৰি যায়, তেতিয়াহ'লে সেই চাহকাপ বা পানীটো পেলাই দিয়া হয়। কিন্তু তাৰ বিপৰীতে যদি কোনোবা এটা দামী বস্তু বা লাগিলে আইচক্ৰীমেই হওক বা যদি দৈ জাতীয় বা ঘিউজাতীয় বস্তু হয়, দামী বস্তুত যদি পৰি যায় মাখিটো, তেতিয়াহ'লে সেই আইচক্ৰীম আৰু ঘিউখিনি কিন্তু পেলাই দিয়া নহয়। ঠিক তেনেদৰে ওচৰৰ আমাৰ ঘৰৰ আশে পাশে থকা কোনোবা যদি বৃদ্ধ বা নাৰী এগৰাকীয়ে কোনোবা ল'ৰা এটাৰ লগত ভালকৈ দুআষাৰমান কথাও পাতে বা পিন্ধন উৰণ যদি ভাল কৰি যায়, তেতিয়াহ'লে মানুহে সমাজত বুবু বাবা কৰিবলৈ আৰম্ভ কৰে বা তেখেতৰ চৰিত্ৰক লৈ প্ৰশ্ন কৰে। তাৰ বিপৰীতে কোনোবা যদি অভিনয় জগতৰে হওক বা কোনোবা ধনী নাৰী এগৰাকীয়ে যদি বিয়া এখন পাতে, তেতিয়া কিন্তু সমাজত একদম খুব নাম হ'ব, কংগ্ৰেচুলেশ্যন, হেপী মেৰিড লাইফ, এনেকুৱা ধৰণৰ। আৰু মানুহৰ আচলতে এনেকুৱা দুইতলীয়া দুমুখীয়া চৰিত্ৰ কিয় হ'ল,